Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা বাজে 5:30 আৰু আমি ৰেডি হৈ গৈছোঁ। আমি আজি গৈ আছোঁ আগ্ৰা তাজমহল চাবৰ কাৰণে। আমি টুৰিষ্ট বাছতে যাম। তাত তেওঁলোকে যিখিনি চাব লগা ঠাই আছে মানে তাজমহলৰ লগত আৰু কিবা কিবি আছে গোটেইখিনি আমাক দেখুৱাব। তো আমাৰ লগত আৰু মানুহ থাকিব বাছখনত। চিনি নাপাওঁ যেনিবা বেলেগ বেলেগ ঠাইৰ মানুহ হয়। আমি যিখন হোটেলত আছোঁ মানে হোটেলৰ মানুহ এজনে ক'লে যে এনেকৈ যাই বোলে কালি যেনেকৈ মানে গৈছিলোঁ আগৰখিনি যেনেকৈ ফুৰিলোঁ তেনেকুৱাকৈ একে আৰু আজি ওলালোঁ যাবৰ কাৰণে। গোটেই দিনটো ফুৰাব, ৰাতি আহোঁতে আমাৰ 12টা-1টামান বাজিব বুলি ক'লে। কিন্তু হোটেলৰ সন্মুখতে আহি গাড়ী ৰখাব, তো আমাৰ প্ৰব্লেম নহ'ব বুলি কৈছে। যাওঁ তেন্তে আপোনালোককো দেখুৱাম, ধুনীয়া ধুনীয়া ভিডিঅ' ঠাই দেখুৱাম, আপোনালোকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লক এতিয়া ঘৰৰ পৰা ওলাই যাওঁ। এইফালে আমাৰ বাবা ৰেডি হৈছে কিন্তু খং কৰি আছে একদম। ঘৰ নেকি যিটো বিচাৰে সেইটোৱে ঘৰৰ দৰে কৰিছে, মানে যিটো লাগে এতিয়া লাগে সেইটো। ব'লক আমি যাওঁ ঘৰৰ পৰা ওলাই। ইয়াত বাছ মানে একদম টাইম টু টাইম নিয়ৰ অকণমান নিয়ৰ পৰি আছে, মানুহবিলাক উঠাই নাই। ৰাতিপুৱা সময়ত এতিয়া অকণমান ঠাণ্ডা লগা যেন লাগে। দিল্লী ঠাণ্ডা বতৰত ৰৈ চাহ খাম, বাপৰে মোৰ যে কঁপনি উঠি গৈছে। আমি এতিয়া আহি পেলাই এটা পেট্ৰল পাম্পত ৰৈছোঁ। মানে আমি যিখন গাড়ীত আহিছিলোঁ সেইখন গাড়ী তাজমহললৈকে নাযায়, সেইখন বেলেগ ক'ৰবাত যাব। তো আমি যিখন গাড়ীত যাম মানে সেইখন ইয়ালৈকে আহিব। তো ইয়াতে ৰৈছোঁ আমি এতিয়া অকণমান টাইম, তাৰপাছত আহিলে আৰু যাওঁ। 7:30 মানে হ'ল, কিন্তু এতিয়ালৈকে ৰ'দৰ খা খবৰ নাই, একদম নিয়ৰ পৰি আছে। মইতো চুৱেটাৰ পিন্ধিও অহা নাই, ঘৰৰ পৰাও লৈ অনা নাই, ৰুমৰ পৰাও পিন্ধি নাহিলোঁ ইয়াৰ পৰা। মোৰ ঠাণ্ডা লাগিছে পূৰা এতিয়া। ফাৰ্ষ্টতে চুৱেটাৰ এটা তাতে গৈ পেলাই যদি পাওঁ আৰু চুৱেটাৰ এটা ল'ব লাগিব। যদি এনেকৈ ঠাণ্ডা লাগি থাকে চুৱেটাৰটোতো ল'বই লাগিব। বোলে আমাৰ বাবা টুপি মাস্ক পিন্ধি পূৰা এতিয়া আমি যমুনা নদী পাৰ হৈ গৈ আছোঁ। এতিয়া এখন ধাবাত ৰখালে, এতিয়া কিবা কিবি খাই ল'ব দিছে আৰু যোনে যি খায়। আমিও আহি গ'লোঁ, কিবা খাই ল'ব পটককৈ। ডাঙৰ বেগ চেগ লৈ আহিছোঁ মই। ইয়াতে কাৰোবাৰ কাপোৰ ল'ব লাগে ন, এযোৰ দুযোৰ। তাতে বহিলোঁ আমি এতিয়া। বাবা আহা, ইয়াতে বহা, অহা ইয়াতে। বাবাৰ কাৰণে লৈছোঁ মেগী। আমি লৈছোঁ চলে ৰাইচ। ৰাতিপুৱাই আমি এতিয়া আজি ভাত খাব লাগিব, কাৰণ উপায় নাই। বাবা খাব মেগী, কাৰণ উপায় নাই। গাড়ী বা আকৌ কেতিয়া ৰাখে ঠিক নাই। আমি এতিয়া অলপ ভাত খাই লওঁ। এইফালে পূৰা গৰমে গৰমে খাইছে মানুহ। আগ্ৰা টোল প্লাজা হয় এইটো। 2 হুইলাৰ্ছৰো ইয়াতে টোল দিব লাগে, তাৰমানে আগ্ৰাত উত্তৰ প্ৰদেশতো। যমুনা নদী। আমি এতিয়া বৰ্তমান আছোঁ আগ্ৰা কিলা, আৰু সেইটো হয় কিলা। সেইফালেৰে গেট আছে, আমি সিফালেৰে যাব লাগিব সোমাই। আগ্ৰা কিলাৰ ভিতৰত গৈ তাতো ৰেষ্ট্ৰিকশ্যন আছে, কিবা কিবি বস্তু সোমাব নিদিয়ে। তো আমি লৈ চেকিং কৰিলেহে গম পাম। আৰু আগ্ৰা কিলা চোৱা হোৱাৰ পাছত আৰু দুটামান কিবা কিবি আছে, তাৰ পাছতহে আমি মেইন তাজমহল চাব যাম। ফাৰ্ষ্টত আগ্ৰা কিলা চাই লওঁ। এইটো হ'ল কিলা, আৰু ইয়াৰে ৱেষ্ট ছাইডৰ পৰা বহি বোলে শ্বাহজাহানে তাজমহলৰ ফালে চাইছিলে মানে। এতিয়া আমি যাওঁ ইয়াৰ ভিতৰত সোমাই। আমি টিকেট লৈ লৈছোঁ। টিকেট আডাল্টৰ 35K আৰু 15 ইয়াৰ্ছৰ তলৰ চাইল্ডৰ নালাগে। আহা, মই এইফালে আছোঁ, মই আহি গৈছোঁ, আহা। আগ্ৰা ফৰ্ট টিকেট দেখুৱাই পেলাই আহি গ'লোঁ ভিতৰত। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাম গোটেইখিনি।
আগ্ৰা ফৰ্ট মানে আগ্ৰা কিলা হ'ল শ্বাহজাহানৰ বাসস্থান। ইয়াত শ্বাহজাহানে তেওঁৰ সপৰিয়ালৰ সৈতে ইয়াতে বাস কৰিছিলে আৰু যেতিয়া শ্বাহজাহানৰ ল'ৰা ঔৰংজেবে ৰাজসিংহাসনৰ কাৰণে শ্বাহজাহানক বন্দী কৰি ৰাখিছিলে, এই ঘৰবিলাকতে ৰাখিছিলে। সেইকাৰণে এই আগ্ৰা ফৰ্টক শ্বাহজাহানৰ বাবে জেল বুলিও জনা যায়। ইয়াত শ্বাহজাহানে মৰাৰ আগমুহূৰ্তলৈকে বন্দী হৈ আছিলে আৰু ইয়াৰ পৰাই তাজমহল চাই আছিলে। তাৰ ভিতৰত সোমাই যাম আমি ঘৰটোৰ ভিতৰত, মানে কিলাটোৰ ভিতৰত, আৰু গাইড দাদাজনে আমাক এই কিলাটোৰ হিষ্ট্ৰীবিলাকৰ বিষয়ে ধুনীয়াকৈ ক'ব। 1 ঘণ্টা টাইম দিছে, 1 ঘণ্টা সময়ত আমি গোটেইখিনি ফুৰিব লাগিব। এওঁলোকৰ চোৱা হৈয়ে গ'ল, আমি এতিয়াহে গৈ আছোঁ। তাৰ মাজত ঘটনা এটা হ'ল, আমাৰ দাদাজন হেৰাই থাকিলে মানে আমি হেৰালোঁ। দাদাজন কোনফালে বা বেলেগ ফালে গ'ল, আমি বেলেগ ফালে আহিলোঁ। আমাৰ হ'বই, আমি হেৰামেই। বাপেক পুতেকে যিটোহে কাহিনী কৰি আহি আছে নহয়, টোপনি মাৰি মাৰি। ये तो कुआं है। কুঁৱা আছিলে, এইটো বন্ধ কৰি দিছে। পাইছা এইফালে টয়লেট কি? ये 1761 में अटैक हुआ। अटैक किया लोकल किंग सूरजमल, भरतपुर के राजा ने, और यहाँ पर अटैक करने के बाद उसने उसको तोड़ दिया। सेकंड पैलेस आता है अकबर के बेटे जहांगीर का महल, जिसको जहांगीरी पैलेस, जहांगीर इसको यूज किया। हाँ, मैरून का 5 नंबर हल्का रनर, मैरून का वायर, सेंटर वाला पैलेस है खास महल, प्राइवेट बेडरूम शाहजहां मुमताज। उसके राइट साइड में रोशनारा उसकी बेटी थी छोटी। लेफ्ट हैंड साइड जहानारा पैलेस उसकी बड़ी बेटी का महल है। और ये तीनों पैलेस को वाइट मार्बल में बनाया अपर। इसका बेस रेड है। ये 3 साइड रूम्स भी रेड है। ये जो ग्राउंड देख रहे हैं ना, ओपन गार्डन एरिया, इसको बोलते हैं ग्रेट गार्डन। इसकी मट्टी कश्मीर का एरिया। এইবিলাক শ্বাহজাহানৰ নিজা ইউজৰ কাৰণে বনাইছিলে, তাৰ ফেমিলিৰ ইউজৰ কাৰণে। তাৰ ছোৱালী আছিলে, শ্বাহজাহানে মুমতাজৰ লগত আছিলে। এইবিলাক বেডৰুম আছিলে। তাৰ পাছৰ বেডৰুমটো শ্বাহজাহানৰ ছোৱালীৰ আছিলে। আৰু এইবিলাক গাৰ্ডেন আছে। মাজত পুৰা ৰেড কি কাশ্মীৰৰ পৰা কি আনিছিলে, পাথৰ আনিছিলে। খয়নাৰ বহুত আছিল। এইবিলাক চব হোৱাইট মাৰ্বল পাথৰেৰে বনাইছিলে। আৰু ইয়াতে গোটেই লিখা আছে কোনে, ইয়াতে 5টা মোগল ৰজা এইটোত ইউজ কৰিছে, বসবাস কৰিছে মানে। এতিয়া আমি গৈ আছোঁ এই তালৈকে, এইটোৰ ভিতৰলৈকে যাওঁ, চাগে যাব নিদিয়ে নেকি। বাবা এইফালে আহা। শীষ মহল নেকি এইটো? শীষ মহল হয়, যাব নিদিয়ে তলত। হা, বন্ধ কৰি দিছে এতিয়া এইটো। এতিয়া গৈ আছোঁ আমি দিৱানে খাছ। বাবা কাম বোলা, দিৱানে খাছ। हेलो। ঐ বাবা, এই ল'ৰাটো মই মানে পিটিম এইবাৰ। মই অকলে ভিতৰে সোমাই গৈ আছে এনেকৈ। ৰ'বা এইফালে যাব নালাগে।
আহিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত দিৱানে খাছ এইবিলাক কিমান বছৰ মানে আগৰ বস্তু ভাবিব নোৱাৰি मीना मस्जिद শাহজাহানে কি বনাইছিলে ইয়াৰ পৰা তাজমহল দেখা পায় তাজমহলৰ ভিউ আছে ইয়াৰ পৰা এইটো তাতে তাজমহল সেইটো তাজমহল ইয়াৰ পৰা দেখা পায় আৰু মুমতাজক মানে মনত কৰি শাহজাহানে তাজমহল চাই আছিলে সেইফালেও এইবিলাকো হয় শাহজাহানৰে এয়াৰে হয় কিন্তু এইবিলাক এতিয়া ইণ্ডিয়ান আৰ্মিয়ে লৈছে চিভিলাইজেশ্যন মানুহবিলাক যাব সেইটো ময়ূৰ চোৱা পিকক চোৱা সেইটো পিকক वो तो उसका घर है ভাল লাগিছে ইৰাকেইটা চাপ কুটাত কৰিছে লাইনত ৱাটাৰ লেভেল তেতিয়া যাম এই সব সমাধি আমাকে গ্रुप का दिया है कौन चलो भैया चलो चलिए सर चलिए बिल्कुल सीधा जाएंगे गाड़ी गेट पर বাবা আমনি পাইছে সোনকালে পলা না ইমান চাই কিয় যোৱা শাহজাহানে কিন্তু কমটি ডাঙৰ বনোৱা নাছিলে এইটো হয়ো আমাৰে মানে ভৰি বিষাইছে very fine कोई पार करके नहीं जाएगा तो भी ऐसे के है तो यहाँ जितना भी वर्क आपको देखने को मिला है उसके बारे में आप लोगों को यहाँ पे बताया जाएगा তাৰপৰা আহি আমি ৰখিছিলোঁ ইয়াতে হেণ্ডলুমৰ মাৰ্বল আৰু কাম কৰা আৰু লেডাৰৰ পিয়'ৰ লেডাৰ তাৰপিছত হেণ্ডলুমৰ বস্তুবিলাক ভিডিঅ' কৰিব নিদিয়ে ময়ো বানানা ট্ৰিৰ এখন শাৰী লৈ লৈছোঁ ফ'ল্ড কৰি থৈ চাওক ইমান অকণমান এটা টোপোলা হৈ গৈছে বানানা ট্ৰিৰ শাৰীখন পেঠা টেষ্ট কৰোঁ আমি কিনিয়ে ল'লোঁ
তথাপি এটা টেষ্ট কৰি চাম देखिए एक टोमेट सुन लीजिए इसका वो डेली खा এতিয়া আমি আহিলোঁ এইটো লাঞ্চ কৰিবৰ কাৰণে লাঞ্চৰ টাইমত এইটো বহুত মানুহ আহি গ'ল আমাৰ আমি লৈছোঁ বাটাৰ চিকেন আৰু প্লেন ৰাইচ আমি য'তে নাযাওঁ আমাক চিকেন লাগিবই উইদাউট চিকেন নহ'ব क्या चाहिए तुमको वेट टू चिकन